আৰু হোৱাটছএপত সদায় ষ্টেটাছ দি থাকিব লাগে, ইনকাম হৈ থাকিব। মই এনেকাই চলি আছোঁতো। এইবিলাক ঘৰ ডাঙৰ ডাঙৰ প্ৰকাণ্ড ঘৰ, মই এইবিলাক ফেচবুক ইনকাম, হোৱাটছএপৰ ইনকাম, ষ্টেটাছ দি ইনকাম কৰিছোঁ চব। মই বহুত পাৰোঁ, মই বহুত টেলেণ্ট। টকা পইচাটো আৰু কি না। আপুনি ইউটিউব চেনেল নাম কি আছিল বা? কেলাবাল। গৈ কিনে চাব লাগিব। চাব পুৰা চা, লাইক সাবস্ক্রাইব চব কৰ, লাগিলে ডিলেটো কৰি দে, ৰিপৰ্ট চিপৰ্ট কৰ নকৰ। মানে খালি এইবিলাক ভিডিঅ' চিডিঅ' বনা, হাগা ভিডিঅ' বনা, মোটা ভিডিঅ' বনা, সেইটো আৰু বেলেগ একো নাই। আৰু হোৱাটছএপত সদায় ষ্টেটাছ দি থাকিব লাগে, ইনকাম হৈ থাকিব। মই এনেকাই চলি আছোঁতো। এইবিলাক ঘৰ ডাঙৰ ডাঙৰ প্ৰকাণ্ড ঘৰ, মই এইবিলাক ফেচবুক ইনকাম, হোৱাটছএপৰ ইনকাম, ষ্টেটাছ দি ইনকাম কৰিছোঁ চব। মই বহুত পাৰোঁ, মই বহুত টেলেণ্ট। টকা পইচাটো আৰু কি না। আপুনি ইউটিউব চেনেল নাম কি আছিল বা? কেলাবাল। গৈ কিনে চাব লাগিব। চাব পুৰা চা, লাইক সাবস্ক্রাইব চব কৰ, লাগিলে ডিলেটো কৰি দে। লাগে। এইটো একো নাই, এইটোতো বাৰ্থ চাৰ্টিফিকেট লাগিব। বাৰ্থ চাৰ্টিফিকেট। ইউটিউব এটা চেনেল খুলিবৰ কাৰণে এটা বাৰ্থ চাৰ্টিফিকেট থাকিলে হৈ গ'ল, বেলেগ একো নালাগে। এতিয়া কাজ কৰি আছোঁ মই, পিছত মোবাইল কিনিম, পিছত ভিডিঅ' বনাম। তই বাৰ্থ চাৰ্টিফিকেটটো লৈ পেলাই থানাত জমা কৰি দে, এইটো ইউটিউব চেনেলটো খোলা হৈ ডাইৰেক্ট অট'মেটিক খুলি যাব। কাম কৰি কৰি মোবাইল কিনিম, পিছত ভিডিঅ' বনাম। এইবিলাক কৰ, বেকাৰ পঢ়া লিখা পইচা এইবিলাক চব মই নিজে তাৰ পৰা ইনকাম কৰি বনাইছোঁ। ময়ো ডাঙৰ হ'লে বনাম। তই বনাবি, মই বহুত পইচা, তই পঢ়িব নালাগে, একো কৰিব নালাগে। তই ইউটিউব ভিডিঅ' বনাই থাক, হাগা ভিডিঅ', মোটা ভিডিঅ' এইবিলাক বনাই দি থাক, বহুত ইনকাম আছে বহুত। মই এতিয়া আৰু গুৱাহাটীত 3টা ফ্লেট কিনিলোঁ। 3টা ফ্লেট কিনিছোঁ হোৱাটছএপ ভিডিঅ'ৰ পৰা। মই হোৱাটছএপত মানে ভিডিঅ' ষ্টেটাছ দি পাইছোঁ। হোৱাটছএপত মানে ষ্টেটাছ দি থাকিলে 3-4 লাখ মান পাই থাকে। মানে ইউটিউব চেনেল খুলিবৰ কাৰণে চাল কিমান টকা? 3 crore। 3 crore ভিডিঅ'ৰ পৰা 3 crore। মানে ভিডিঅ'ত মানুহখিনি মানুহবিলাকে লাইক দিলে সোমাব। 8 লাখ পায় এইটো। লাইক দিলে 8 লাখ। আৰু চেনেল ছাবস্ক্ৰাইব কৰিলে 1500 মান পায় একটা ছাবস্ক্ৰাইব কৰিলে। একটা ইমান পইচা নেকি? বহুত পইচা পাওঁ মই। এইবিলাক ঘৰ চৰ, লেট্ৰিন বাথৰুম চব মই। এইটো ইউটিউব পইচা, ফেচবুক পইচা।